नमस्कार स्टडी उइथ धर्म भट्टरा यूट्यूब चेनेलলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। মই এজন শিক্ষক হয় আৰু বিশেষকৈ অসমৰ বিভিন্ন ঠাইত 10 বছৰ ধৰি শিক্ষকতা তথা শিশুৰ লগত মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰাৰ ফলত মই যথেষ্ট শিশুসকলক বুজিবলৈ সক্ষম হৈছো। আৰু বৰ্তমান এতিয়া মই प्राइमारी शिक्षकता जेतिया मैं करूँ तेतियाও শিশুসকলৰ মাজত যিখিনি তেওঁলোকৰ ধাৰণা বা মনৰ ভাৱ সেইখিনি মই যথেষ্ট বুজি আছো। তো এই ক্ষেত্ৰত মই পিতৃ মাতৃ সকলৰ লগত আজি কিছু কথা পাতিব বিচাৰিছো। এজ এ পেৰেণ্টছ এজ এ পিতৃ মাতৃ আপোনালোকৰ কি দায়িত্ব হ'ব লাগিব শিশু এটাক ডাঙৰ কৰিবৰ কাৰণে। এই ক্ষেত্ৰত মই কিছু 4-5টা মান পইণ্ট বনাইছো। আশা কৰিছো আপোনালোকে এটো ভাল পাব। আৰু যেহেতু মোৰ এই চেনেলটো খুব নতুন হয় সেইকাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি পিনে মোক আৰু প্ৰেৰণা দিব বুলি মই আশা কৰিছো। প্ৰথমতে চাওক, শিশুসকলক বুজিবলৈ হলে বেষ্ট উপায়টো হৈছে নিজেই এজন শিশু হোৱা। পাৰে যদি তেওঁলোকৰ লগত নিজেই এজন শিশু হৈ পিনে তেওঁলোকৰ লগত খেলক। এই ধাৰণাটোৱে শিশুসকলক বুজিবলৈ যথেষ্ট সহায় কৰিব আপোনালোকক। আৰু যেতিয়া আপুনি বন্ধুত্ব ভাৱটো গঢ়ি তুলিব তেতিয়া দ্য ডিষ্টেন্স চাইল্ড এণ্ড পেৰেণ্টছ সেই বস্তুটো নাথাকিব। তেওঁলোকে আপোনালোকক বেষ্ট ফ্ৰেণ্ডছ বুলি ভাবিব, বেষ্ট বন্ধু বা বান্ধৱী বুলি ভাবিব আৰু জীৱনৰ প্ৰতিটো খোজতে আপোনালোকক সকলো বস্তু তেওঁলোকে শ্বেয়াৰ কৰিব। দ্বিতীয়তে পাৰে যদি শিশুসকলক যেতিয়া সৰু থাকে খোলা মনে মুক্ত মনে তেওঁলোকক খেলিবলৈ দিয়ক যিমান পাৰে। এই ক্ষেত্ৰত এজন বিখ্যাত শিশু মনোবিজ্ঞানী পিয়াজেটে খুব সুন্দৰ কথা কৈছে। সেই কথাটো মই আপোনালোকক ক'ব বিচাৰিছো। তেওঁ কৈছে যে চিলড্ৰেন আৰ লিটল সাইন্টিষ্ট ইন দ্য ৱৰ্ল্ড। প্ৰত্যেকজন শিশু একোজন সৰু বিজ্ঞানী। যেনেকৈ ডাঙৰ বিজ্ঞানীবিলাকে কিছু নতুন বস্তু জানিবলৈ আগ্ৰহী হৈ থাকে, কিছু নতুন বস্তুক লৈ তেওঁলোকে এক্সপেৰিমেন্ট কৰে, ঠিক এক্স্যাক্টলি সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকেও কিছু নতুন বস্তু কিছু নতুন ধাৰণাৰ প্ৰতি তেওঁলোকে জানিবলৈ ইচ্ছা প্ৰকাশ কৰি থাকে। সেইকাৰণে শিশুসকলৰ মাজত এটা ধাৰণা থাকে যে কিবা বস্তু পালে তেওঁলোকে খুচৰি থাকে। আপুনি লক্ষ্য কৰিবচোন, কিবা বস্তু পাইছে তেওঁলোকে খুচৰি থাকিব। কিয় খুচৰি থাকিব? কাৰণ সেইটো তেওঁলোকৰ জন্মগতভাৱে পাইছে। প্ৰতিজন শিশুৱে তেনেকৈ পাইছে। তো সেইখিনি সুবিধা আপুনি তেওঁক দিব লাগিব। এতিয়া কোনোবা যদি শিশুৱে মাটি খেলিছে বা বালিত পৰিছে, কিছু কৰি আছে, তাত ঘৰ বনাই আছে, আপুনি তাক মানা নকৰিব। বা কোনোবা ছোৱালী যদি পুতলা খেলি আছে, পুতলাটো খুলি আছে, কেনেকৈ জোৰা লাগিছে, ক'ত কি হৈছে, খুলিব দিয়কচোন। আজি পুতলা খুলিব তেতিয়াহে কালি গাড়ীৰ ইঞ্জিন খুলিব পাৰিব। আজি পুতলা খুলিব তেতিয়াহে কালি এৰোপ্লেনৰ ইঞ্জিনৰ খোলা কথা তেওঁলোকে ভাবিব। যেতিয়ালৈকে আপুনি সেই ধাৰণাটো তেওঁলোকৰ মাজত মানে আনিব নোখোজে তেতিয়ালৈকে তেওঁলোকে এইবিলাক বস্তু কেনেকৈ শিকিব। তো মই প্ৰত্যেকজন পিতৃ মাতৃৰ লগত অনুৰোধ কৰিব বিচাৰিছো যে নিজৰ সন্তানসকলক মানে এই খুচৰি থকা বস্তুটো তেওঁলোকক খুচৰিব দিয়ক। সেইটোৱে তেওঁলোকৰ মানসিক বিকাশত যথেষ্ট অৰিহণা যোগায়। তৃতীয়তে হৈছে শিশুৰ আগত মানে আপুনিও যথেষ্ট সেলফ ষ্টাডিজ হ'ব লাগিব। আপুনি শিশুক শিকাব লাগিব যে জীৱনৰ প্ৰতিটো খোজতে পঢ়াৰ গুৰুত্ব কি, ষ্টাডিজৰ গুৰুত্ব কি, কিতাপৰ গুৰুত্ব কি। আৰু পাৰিলে এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব যে ঘৰখনেই হৈছে এটা পুথিভঁৰালৰ নিচিনা। সেই সুবিধাখিনি আপুনি ঘৰতে উপলব্ধ কৰিব লাগিব। তাৰ কাৰণে পিতৃ মাতৃয়ে নিজেই কিতাপ পঢ়িব লাগিব। আপোনালোকক দেখিয়ে আপোনালোকে শিশু কি হ'ব, প্ৰভাৱিত হ'ব। আৰু পাৰে যদি সেই বছৰীয়া শিশুসকলৰ সন্মুখত তেওঁলোকৰ বয়সৰ সমানুপাতত থকা বিভিন্ন ভাল ভাল কিতাপ আনি পিনে আপুনি ঘৰখনত সিঁচৰিত কৰি থৈ দিয়ক। তেওঁলোকে এইটো কিতাপৰ পৰা উঠাব, 2টা আখৰ শিকিব, সেইটোৰ পৰা শিকাব। কিন্তু মনত ৰাখিব কেৱল ভাল কিতাপহে শিকাব তেওঁলোকক। যিকোনো কিতাপ উঠাই আনি পঢ়িব নিদিব শিশুসকলক। যেনেকুৱা পঢ়িব তেনেকুৱা মানসিক ধাৰণা গঢ়িব। সেইকাৰণে ভাল কিতাপ আনক, ভাল বস্তু শিকাওক আৰু নিজে আপোনালোকে খুব অধ্যয়নশীল হওকচোন। আপোনালোক শিশুসকল নিজে অধ্যয়ন হ'ব, আপোনাৰ পৰা প্ৰেৰণা পাব তেওঁ।
আৰু কি আজি অধ্যয়ন কৰিছে তেওঁ বা আপুনি আজি কি অধ্যয়ন কৰিছে যেতিয়া আপোনালোকে ডাইনিং টেবুলত একেলগে বহি সেইখিনি কথা তেওঁক আলোচনা কৰক যাতে আপুনি শিকা জ্ঞানখিনি তেওঁলোকেও ল'ব পাৰে আৰু তেওঁলোকে শিকা জ্ঞানখিনি আপুনিও ল'ব পাৰে তেনেকৈ দুয়োজনে ইজনে সিজনৰ লগত খাপ খাই পিনে কি সুন্দৰ এটা মানসিক ভাৱ গঢ়ি তুলিব পাৰিব আপোনালোকে চতুৰ্থতে মই ক'ব বিচাৰিছোঁ যে শিশুসকলৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ নিৰ্মাণত একেবাৰে আৰম্ভণিৰ পৰা আমি গুৰুত্ব দিয়া খুব জৰুৰী কেতিয়াও নক'ব যে এই শিশুখনৰ বয়স হোৱা নাই এইবিলাক বস্তু শিকাবৰ কাৰণে কেতিয়াও নাভাবিব এই ক্ষেত্ৰত মই জাপান দেশখনৰ উদাহৰণ লৈ খুবেই ভাল পাম মানে জাপান দেশত এনেকুৱা এটা চিষ্টেম তেওঁলোকে গঢ়ি তুলিছে যে অন্তত যিবিলাক শিশুসকল 10 বছৰীয়া তলৰ শিশুসকলক কেনেকে অনুশাসনত থাকিব লাগিব কেনেকে চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব কেনেকে নিজৰ ব্যক্তিত্ব ভাৱ প্ৰকাশ কৰিব লাগিব কেনেকে আনৰ সহায় কৰিব লাগিব কেনেকে ডিসিপ্লিনাৰী হিচাপত থাকিব লাগিব এই সকলো বস্তু সেই শিশুসকলক শিকোৱা হয় সৰু কালতেই শিকোৱা হয় তেওঁলোকে কিতাপৰ প্ৰতি ইমান বেছি গুৰুত্ব নিদিলেও তেওঁলোকে নীতি শিক্ষাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ে সেই ল'ৰা-ছোৱালী আৰু সেই মনোভাৱটো পিছত গৈও দেখা পোৱা যায় যেতিয়া ডাঙৰ হৈ যায় আজি যাওকচোন আপুনি জাপান দেশত তাতে যদি আপুনি যায় যে কিবা এটা ৰাস্তাত পৰিছে যদি বুঢ়া হওক বা ডেকা হওক বা শিশু হওক বা একেবাৰে ল'ৰা-ছোৱালী হওক সকলোৱে সেইখন উঠাই পিনে প্লাষ্টিকখন ডাষ্টবিনত পেলাব তেওঁলোকে এইখিনি এদিন বা দুদিনত গঢ়া কাম নহয় সেইখিনি গোটেই জীৱন প্ৰচেছ ধৰি আৰু সকলোৱে গঢ়ি তোলা এটা প্ৰচেষ্টা আমিও তেনেকুৱা এটা মনৰ ভাৱধাৰা তেওঁলোকক শিকাব লাগিব আমিও তেওঁলোকৰ সেই থিংকিংনেছটো আমি আনিব পৰা হ'ব লাগিব আৰু শেষত মই এটাই কথা কওঁ যে শিশুসকলক আপোনালোকে মৰম কৰক মনা কৰা নাই মৰম কৰিবলৈ কিন্তু যে কি ক্ষেত্ৰত মৰম কৰিব লাগে আৰু কোনটো ক্ষেত্ৰত আপোনালোকে তেওঁলোকক একেবাৰে এৰি দিব নালাগে সেইখিনি কথা আপোনালোকে নিজে বিচাৰ বিবেচনাৰে ভাবি চিন্তি কৰিব লাগিব এনেকুৱা নহয় যে শিশুসকল পঢ়িবলৈ কোনো নিৰ্দিষ্ট সময় নাই তেওঁলোক শিশুসকলৰ খোৱা কোনো সময় নাই আপুনি টিভি ৰিমোট লৈ শিশু বহিছে তাতে ভাত আনি তাতে খুৱাইছে তেনেকুৱা কেতিয়াও নকৰিব বা আজি শিশুৰ পঢ়া মন নাই বা কালি পঢ়া মন নাই তেনেকৈ কৰি আজি 10 মিনিট কালি 15 মিনিট স্কিপ মাৰিছে সেইটো আপুনি কিছু ক্ষেত্ৰত অন্তত ব্যক্তিত্বৰ গঠনত চৰিত্ৰ নিৰ্মাণত অনুশাসন শিকোৱাৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত খোৱাৰ ক্ষেত্ৰত খেলাৰ ক্ষেত্ৰত এই কিছুমান সাৱধানতা আপোনালোকে নিৰ্দিষ্ট সময় ধৰি ৰাখি দিব যাতে ৰুটিনটো ইফাল সিফাল নহয় তেতিয়াহে এজন শিশুক এটা ভাল মানে ৰাস্তা ধীৰে ধীৰে কৰি আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ এইখিনিয়ে মোৰ ক'ব লগা আছিল আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব আৰু আশা কৰিছোঁ যে মোৰ এই চেনেলটোৰ দ্বাৰা কিছু যদি উপকৃত হৈছে যেন যদি বুলি অনুভৱ কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক ধন্যবাদ